মই লিপি আৰু মোৰ চেনেল অসমৰ জীয়ৰী লিপি লাইফষ্টাইললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো একচুৱেলি কোনো ফেশ্বন, মেকআপ, হেয়াৰ কেয়াৰ, স্কিন কেয়াৰৰ ওপৰত নহয়। আজি ভিডিঅ'টো একচুৱেলি মোৰ কিছুমান মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ। বিশেষকৈ মহিলাসকলৰ বিষয়ে, যিহেতু ময়ো এগৰাকী লেডি, লেডিসকলৰ বিষয়ে মই অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিছুমান কথা। যদি আপোনালোকে সেই কথাখিনি ভাল পায় কমেণ্টত আপোনালোকে জনাব, আৰু যদি ভিডিঅ'টো ভাল পায় দেন লাইক কৰি দিব। ষ্টাৰ্ট কৰিব ওলাইছোঁ মোৰ ভিডিঅ'টো। ফাৰ্ষ্ট মই এইটো ক'ব বিচাৰোঁ, একচুৱেলি মই খুব কম টাইম পাওঁ এনেকৈ ভিডিঅ' কৰিবলৈ। দুদিনৰ মূৰত আহোঁ, সময় পালে মই ভিডিঅ'বোৰ কৰোঁ, আপোনালোকৰ মাজত সেইখিনি মই শ্বেয়াৰ কৰোঁ। সময় নাপাওঁ, আজি প্ৰায় 2-3 দিন ধৰি মই সময় পোৱা নাই। যোনসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে জানে যে মই খুব দিনটো ব্যস্ততাৰ মাজত থাকোঁ। এটা ব্লগো বনাইছিলোঁ কেনেকৈ মোৰ দিনটো পাৰ কৰোঁ। সেইটো কাৰণে মই বিশেষকৈ ব্যস্ত থাকিব লগা হয় মোৰ ষ্টুডেণ্টসকলৰ মাজত। খুব ভাল লাগে, ব্যস্ত থাকি একচুৱেলি ভাল লাগে। মই কষ্ট বুলি নাভাবোঁ, কাৰণ মই কিবা এটা শিক্ষা মই কাৰোবাক দি পেলাই, কাৰোবাৰ যদি এটা ইনকামৰ বাট, এখন ঘৰৰ ইনকামৰ বাট যদি ওলাব পাৰিছোঁ, তাতকৈ আৰু ভাল কাম একো হ'ব নোৱাৰে। মই সেইটো বুলি ভাবিয়ে মই কোনো ধৰণৰ মোৰ কষ্ট মই নাভাবোঁ, কষ্ট হোৱা বুলি নাভাবোঁ। মই আজি ওমেন পাৱাৰৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ, যিহেতু ময়ো এগৰাকী লেডি। মই এনেকুৱা বহুত লেডি আছে, মনত বহুত আশা আছে কিছুমান বস্তু কৰিবলৈ, ঘৰখনৰ পৰা ওলাই যাবলৈ, ঘৰৰ কামখিনি কৰাৰ লগতে বাহিৰত গৈ যাতে কিবা এটা কৰিব বিচাৰে। তেনেকুৱা মহিলা বহুত আছে, কিন্তু সেনেকুৱা ধৰণৰ সুবিধা নাপায়। সেইটো কাৰণে বহুত প্ৰব্লেম কিছুমানো ফেচ কৰিব লগা হয়। কিন্তু আজি মই নিজকে লাকি বুলি ভাবোঁ। এইকাৰণে ভাবোঁ কাৰণ মই নিজৰ ঘৰুৱা কামখিনি কৰাৰ লগত মই বাহিৰত গৈ পেলাইও মই কাম কৰি আছোঁ, আৰু মোৰ ভাল লগা মই কাম কৰি আছোঁ। আৰু এইটো ক্ষেত্ৰত মই লাকি এইকাৰণে কৈছোঁ, কাৰণ আপোনাৰ ঘৰখনে যদি ছাপোৰ্ট নকৰে আপুনি যিকোনো কাম ভালদৰে কৰিব নোৱাৰিব। আৰু সেইটো ক্ষেত্ৰত মোৰ হাজবেণ্ড, মোৰ শাহু শহুৰ, মোৰ মা দেউতাটো অবভিয়াছলি কৰিব, কিন্তু মোৰ শাহু শহুৰেও বহুতখিনি ছাপোৰ্ট কৰিছে। মোৰ হাজবেণ্ডে 100% মোক ছাপোৰ্ট কৰে, যিহেতু মোৰ নিজৰো চেণ্টাৰ আছে, মই হেয়াৰ ষ্টাইলৰ মোৰ চেণ্টাৰ আছে। এইবাৰ বিউটি থেৰাপিষ্টৰো চেণ্টাৰ হ'ব। সেইবোৰৰ লগত জড়িত থাকোঁ। যোনখিনি শিক্ষা মই লৈছোঁ, মই ইমানখিনি পঢ়া শুনা কৰি পেলাই মোৰ মা দেউতাই এটা এক্সট্ৰা কিবা এটা শিক্ষা দিছে, যাৰ থ্ৰুদি মই আজি ইনকাম কৰি আছোঁ, আৰু 10গৰাকীক হয়তো ইনকামৰ বাট এটা দেখুৱাব পাৰিছোঁ। তেনেকুৱা ধৰণৰ কাম কৰিলে অবভিয়াছলি যদি ছাপোৰ্ট পাওঁ ঘৰখনৰ পৰা খুবেই ভাল লাগে। আৰু সেইটো ছাপোৰ্ট মোৰ একচুৱেলি হাজবেণ্ডে বহুতখিনি দিছে, মোৰ চেণ্টাৰৰ কামত বহুতখিনি হেল্প কৰি দিয়ে। এনেকুৱাও মানুহ আছে যোনসকলৰ ঘৰত লেডিগৰাকীয়ে ঘৰৰ কাম বা ঘৰৰ দায়িত্বখিনিয়ে পালন কৰক, ঘৰৰ বাহিৰত গৈ পেলাই কৰাটো নিবিচাৰে। বেয়া চেঞ্চতো নাভাবে তেওঁলোকে যে বাহিৰত গৈ কিবা এটা কৰক, নহয় ঘৰখন চম্ভালক, এনেকুৱা ধৰণৰ কিছুমান কথা ভাবে। বেয়া নাপাব তেওঁলোকক মই এটা কথাই ক'ব বিচাৰোঁ, প্ৰত্যেকগৰাকী মহিলাই নিজৰ ঘৰৰ কামটো কৰিবই লাগিব। যিহেতু আমি লেডিজ, ঘৰৰ ৰন্ধা বঢ়া, ঘৰ চাফা কৰা, প্ৰত্যেকটো কাম কৰিব লাগিব। তাৰ লগতে যদি আমি সেইখিনি মেইনটেইন কৰি ঘৰৰ বাহিৰত গৈ, মই এইটো কোৱা নাই যে আপোনালোকে ইনকামৰ কাৰণে যিকোনো এটা কাম কৰিব, ভাল নালাগা কাম এটা কৰিব, তেনেকুৱা নহয়। নিজৰ চখ অনুযায়ী সেনেকৈ যদি কিছুমান কাম কৰি পেলাই নিজৰ ইনকামৰ লগত, নিজৰ ভাল লগা কামখিনিৰ লগত আপোনালোকে যদি আৰু 10গৰাকী মহিলাক তেনেকুৱা ধৰণৰ ইনকামৰ চ'ৰ্চ এটা দিব পৰা যদি কাম কৰে, তেন বহুত ভাল লাগে। আৰু সেইটো কামেই মই একচুৱেলি কৰি আছোঁ। যিহেতু এতিয়া মই আজি 1 year
ওপৰত হৈ গ'ল স্কিল ডেভেলপমেণ্টৰ লগত জড়িত আৰু প্ৰত্যেকগৰাকী মহিলা ইয়াত লেডিজ জেণ্টছ দুইজনে শিকিব পাৰে বাট আমি লেডিজ পাৱাৰটোৰ ওপৰত বেছিকৈ কাম কৰোঁ কাৰণ তেওঁ যদি আমাৰ লগত আহি পেলাই এইখিনি বস্তু শিকি ঘৰতে থাকি ইনকামৰ বাট এটা যদি ওলাই ল'ব পাৰে দেন তেনেকুৱা ধৰণৰ কিছুমান কাম আমি শিকাওঁ আমাৰ চেণ্টাৰত অলৰেডি ফেশ্বন ডিজাইনিং কোৰ্চ আছে যোনটো মই চাওঁ মেকআপ কোৰ্চ আছে হেয়াৰ ষ্টাইল আছে কম্পিউটাৰ আছে বিউটি থেৰাপিজ আছে বিভিন্ন ধৰণৰ ফাৰ্মিঙৰ ওপৰত আছে চ' সেইবোৰৰ ওপৰত কাম কৰা হয় সেইখিনি যদি শিকি পেলাই আৰ্ণ কৰিব পৰা এটা বাট ওলাব পাৰোঁ তেতিয়াহ'লে খুবেই ভাল হয় চ' সেইটোৱে ক'ব বিচাৰোঁ বিশেষকৈ এইবোৰৰ লগত জড়িত থাকি পেলাই ভাল লাগে আৰু আমাৰ যোনটো চেণ্টাৰ পটেঞ্চিয়েল একাডেমি তাৰ লগত মই জড়িত তাত আমাৰ পটেঞ্চিয়েল একাডেমি এটা নাম আছে এইকাৰণে আমাৰ কামৰ কাৰণে নাম আছে স্কিল বুলি ক'লে ফ্ৰী বুলি ক'লে বহুতে ভাবে যে ফ্ৰীত কি ধৰণে শিকাব কিন্তু আমাৰ তাত 100% আমি ৱৰ্ক শিকাওঁ চ' সেইটো কাৰণে নেশ্যনেল লেভেললৈকে গৈছে নেশ্যনেল টিভিত আমাৰ ডকুমেণ্টাৰীও কৰি নিছে মোৰো ডকুমেণ্টাৰী কৰি নিছে এজ আ ট্ৰেইনাৰ হিচাপে কেনেকৈ মই ষ্টুডেণ্টসকলক ট্ৰেইন কৰাওঁ তাৰ ডকুমেণ্টাৰী কৰি নিছে যোৱা বছৰ এই বছৰো তেনেকৈ আহিব আমাৰ পটেঞ্চিয়েলক চিলেক্ট কৰিছে যিহেতু আমাৰ পটেঞ্চিয়েলৰ এটা নাম আছে সেইটো কাৰণে চিলেক্ট কৰিছে আৰু সেনেকৈ মোৰ ষ্টুডেণ্টসকলো নেশ্যনেল লেভেললৈকে টিভিলৈকে ওলাই আহিব পাৰিছে এনেকুৱা ষ্টুডেণ্টো আছে যাক ঘৰৰ পৰা এলাও নকৰে ওলাই আহি কিছুমান কাম শিকিবলৈ তেওঁলোকে ইয়াত আহি শিকি ইমানে ভাল পাইছে গাৰ্জেনসকলে পিছত এলাও কৰিছে ইমান ভাল পাইছে যোনটো কাৰণে আমাৰ সেই ষ্টুডেণ্টসকল নেশ্যনেল লেভেললৈকে যাব পাৰিছে চ' মই এটা কথাই প্ৰত্যেকজনক ক'ব বিচাৰোঁ যে আপোনালোকে আপোনালোকৰ ঘৰৰ লেডিজ হওক ছোৱালী হওক বোৱাৰী হওক সকলোকে তেওঁ ভাল লগা কিছুমান কাম শিকিবলৈ আপোনালোকে উৎসাহ দিয়ক তেওঁলোকক ছাপোৰ্ট কৰক কাৰণ আজিকালি লেডি কোনো ক্ষেত্ৰতে কমজোৰ নহয় প্ৰত্যেকটো ক্ষেত্ৰতে নাম আছে লেডিজসকলৰ আৰু লেডিজসকলে যি কামে কৰে নিয়াৰিকৈ কৰে চ' সেইখিনি আপোনালোকে যদি দিয়ে খুব ভাল লাগে বিশেষকৈ মই কৈছিলোঁ মই লাকি এইকাৰণে কৈছিলোঁ মোৰ হাজবেণ্ডে এইটো ক্ষেত্ৰত বহুত ছাপোৰ্ট কৰে যিহেতু এটা এডুকেশ্যন লাইনত মই আছোঁ আৰু মোৰ মা দেউতাইতো অবভিয়াছলি 100% মা দেউতাৰ কাৰণে আজি মই ইয়াত আছোঁ কাৰণ মা দেউতা মই ছোৱালী অৱস্থাতে মই ফেশ্বন ডিজাইনিংটো একচুৱেলি কৰিছিলোঁ বিয়াৰ পিছত মই এক্সাম দি ক্লিয়াৰ কৰিছোঁ ফেশ্বন ডিজাইনিং কোৰ্চটো তাৰপিছত মোৰ আজি 1 year হৈছে এইটো কোৰ্চ মই দি থকা তাৰ আগতে মই প্ৰাইভেটলি মই নিজে কিছুমান কোৰ্চবোৰ কৰাইছিলোঁ ঘৰতে থাকি তাৰপিছত মোৰ শাহু একচুৱেলি শাহু এই বিৰাট ছাপোৰ্ট এইটো ক্ষেত্ৰত যে ওলাই যোৱা বোৱাৰী হ'লা বুলি ঘৰৰ ভাত বনোৱা বা ঘৰৰ কামতে তোমালোকে যে লাগি থাকিবা তেনেকুৱা নহয় কাৰণ মোৰ শাহু জব কৰিছিলে শাহু শহুৰে জব কৰিছিল তেওঁলোকে বুজি পায় এগৰাকী বোৱাৰীৰ কথা যে তেওঁলোকে ওলাই গৈ কিবা এটা কাম কৰক ইনকাম কৰি খুৱাবৰ কাৰণে নহয় তোমাৰ যোনখিনি বিদ্যা আছে সেই বিদ্যাখিনি যাতে বেলেগক দি পেলাই সমাজৰ কাৰণে এটা ভাল কাম কৰা আৰু হয় আমি নিজৰ কাৰণে সদায় ভাবোঁ সদায় নিজৰ কাৰণে ভাবোঁ বেলেগৰ কাৰণে ভাবিবলৈ সময় নাই কিন্তু মোৰ এনেকুৱা কামটো এনেকুৱা যে মই নিজৰ কাৰণে ভাবাৰ লগত মই 10জনৰ কথা ভাবোঁ চ' সেনেকুৱা ধৰণৰ কাম কৰিলে কিমান ভাল লাগিব পাৰে এইটো চাগে মই কোনো ভাষাত বুজাব নোৱাৰোঁ আৰু বিশেষকৈ এইটো লাইনত থকাৰ কাৰণে মোৰ ইমান মানুহৰ লগত চিনাকি হৈছে মোৰ ষ্টুডেণ্টসকলে বহুত মৰম কৰে মইতো কৰোঁৱে কিন্তু মোক ইমান ভাল পায় ইমান মৰম কৰে ইমান ষ্টুডেণ্ট মই আগতে এটা বেটছ ওলাই দিলোঁ 60 বেটছ মই ফেশ্বনৰ ওলাই দিলোঁ এইবাৰ 60 আকৌ আহিছে বেটছ এনেকৈ আমাৰ বিভিন্ন ছেক্টৰত আছে বিভিন্ন কোৰ্চত আছে ষ্টুডেণ্টসকল 60কৈ এটা বেটছত থাকে চ' সেইসকলক মই ওলাই দিয়াৰ পিছত তেওঁলোকে যেতিয়া মোৰ ষ্টুডেণ্টসকল
মোতকৈ ডাঙৰো আছে বহুত, মোৰ মা বয়সৰো আছে আৰু মোৰ দেউতাহঁতৰ বয়সৰো আছে আৰু মোতকৈ বহুত সৰু আছে, কিন্তু ইমানখিনি সন্মান আৰু ইমানখিনি মৰম দিয়ে, সেইটো কাৰণে মই খুবেই ভাল লাগে। খালি এটা কথাই ক'ব বিচাৰোঁ, মোৰ কথাখিনি যদি আপোনালোকে শুদ্ধ বুলি ভাবে, দেন আপোনালোকে মোৰ ভিডিঅ'টো শেষত লাষ্টত চাই পেলাই আপোনালোকে কমেণ্টত জনাব। আৰু বিশেষকৈ এটাই ৰিকুৱেষ্ট সকলোলৈ কৰিব বিচাৰোঁ, যোনসকলে ভাবে যে লেডিজসকল ঘৰতে থাকি ঘৰৰ কাম কৰি পেলাই নিয়াৰিকৈ ঘৰখন চলাওক, তেওঁলোকক খালি এটা কথাই ক'ব বিচাৰোঁ, লেডিজগৰাকীতো কৰিবই, সেইটো তেওঁৰ এগৰাকী লেডি হিচাপে সেইখিনি কৰিবই, তাৰ লগত সেই দায়িত্বখিনিৰ লগত তেওঁ কি ভাল পায় সেইটো আপোনালোকে এবাৰ ভাবি চাওক। কাৰণ আমি লেডিজসকলে সদায় ঘৰৰ প্ৰত্যেকজন ব্যক্তি কি ভাল পায় সেইটোৱে কৰিব বিচাৰোঁ, কিন্তু তেওঁৰ অকণমান যদি মনটো বুজি পায় যে তেওঁ কি কৰিব বিচাৰে, তেওঁ ঘৰৰ বাহিৰত গৈ কোনটো বস্তুত কিবা এটা কৰিব বিচাৰে, সেইখিনিত যদি আপোনালোকে অকণমানো যদি ছাপোৰ্ট কৰে, তেওঁ বহুত আগবাঢ়িব পাৰিব। আৰু সেই মই ভাবোঁ মোক যেনেকৈ মোৰ হাজবেণ্ডে ছাপোৰ্ট কৰিছে, মোৰ ঘৰখনে ছাপোৰ্ট কৰিছে, তেনেকৈ যাতে প্ৰত্যেকগৰাকী বোৱাৰী, প্ৰত্যেকজনী ছোৱালীক ঘৰখনে যাতে ছাপোৰ্ট কৰে আৰু উৎসাহ দিয়ে। আৰু আমাৰ যিহেতু নতুন জেনেৰেশ্যনটোত যাতে এনেকুৱা ধৰণৰ কিছুমান আমি কাম শিকাব পাৰোঁ, আমাৰ যোনবোৰ কাম আমি শিকি আহিছোঁ সেইখিনি যদি আমি তেওঁলোকক দিব পাৰোঁ, তাৰ পৰা তেওঁলোকৰ বহুতখিনি সুবিধা হ'ব। মই এই কথাৰ মাজতে অলপ মোৰ চেণ্টাৰৰ ভিডিঅ', মোৰ কামৰ আৰু কিছুমান পিক আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। আকৌ আপোনালোকৰ লগত মই কথা পাতিম, এবাৰ চাওঁ আহকচোন। এই বস্তুটো এনেকৈ ল'লি, লৈ পেলাই এই বস্তুটো এনেকৈ উলিয়াই দিবি, বুজিছ? চুলিখিনি এনেকৈ ল'বি, লৈ পেলাই ইয়াত এইটো দিলি, এতিয়া আছে সেইটো এনেকৈ টানি দিবি, বুজিছনে? চুলিটো বস্তুটো অকণমান লৈ পেলাই বাছ লাগিলে চাই এইবোৰ কামতে একচুৱেলি ব্যস্ত থাকোঁ, সেইকাৰণে সময় নাপাওঁ। চ' যদি ভাল লাগিছে লাইক এটা কৰিব। আকৌ কথাখিনিলৈ আহোঁ, সেইখিনি কথাই আৰু দুটামান কথা ক'ব বিচাৰোঁ। বহুতৰ অজুহাত থাকে যে মোৰ বাচ্ছা আছে, মই কেনেকৈ গৈ পেলাই বাহিৰত কাম কৰিম, কিন্তু মনত কাম কৰিবলৈ ইচ্ছা থাকে। তাত খালি এটা কথাই কওঁ, মোৰ ছোৱালীও আছে, মোৰো ছোৱালী আছে, 6 ইয়াৰ্ছৰ ছোৱালী এগৰাকী আছে। চ' ময়ো তাইক সমানে টাইমো দিওঁ, লগতে কামো কৰোঁ, ঘৰখনকো টাইম দিওঁ। তাৰপিছতো মোৰ ভাগৰ বোলা বস্তুটো নালাগে, কাৰণ মই মোৰ ভাল লগা কামখিনি মই কৰি আছোঁ। চ' অজুহাত মানুহে কামৰ পৰা বাচিবলৈ বিভিন্ন ধৰণৰ অজুহাত দিব পাৰে, কিন্তু অজুহাতটো সদায় জীৱনটো দি থাকিলেতো নহ'ব, নহয় জানো? কিবা এটা কৰক, কিবা এটা কৰি পেলাই ভাল লাগিব, 10জন মানুহে আপোনাক চিনি পাব যদি ভাল কাম কৰে। চ' তেনেকুৱা ধৰণৰ কথা, সেই মনৰ কথাখিনিয়ে মই আজি আপোনালোকৰ আগত একচুৱেলি প্ৰকাশ কৰিবলৈ আহিলোঁ। একচুৱেলি মই যিহেতু ওমেন পাৱাৰৰ লগত কৰি আছোঁ, এনেকুৱা ধৰণৰ সমস্যাসমূহ মই দেখি আহিছোঁ, পাই আহিছোঁ, যোনটো কাৰণে মই তেনেকুৱা ফেমিলিক মই বুজাইছোঁ। আৰু সেইটো কাৰণে মই ভাবিলোঁ যে আজি মই এনেকুৱা এটা ভিডিঅ' বনাওঁ, যাতে সেই মহিলাসকলক ঘৰৰ মানুহে অলপ হ'লেও বুজি পায় যে
মহিলাজনীৰো কিবা এটা কৰিবলৈ মন যায় বা ছোৱালীজনী কিবা এটা কৰিব মন যায় আৰু সেইখিনিত আমি যাতে ছাপোৰ্ট কৰোঁ সেইটো কাৰণে আজি মই ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো অলপ হ'লেও কিবা ভাল পাইছে কিবা এটা যদি সেইটোৰ পৰা আপোনালোকৰ কিবা এটা যদি লাভ হোৱা বুলি ভাবে মোৰ কথাখিনি যদি অকণমান হ'লেও শুদ্ধ বুলি ভাবে দেন আপোনালোকে ভিডিঅ'টো লাইক কৰিব লগতে কমেণ্ট দিব আপোনালোকে কি ভাবে এইখিনিয়ে কথা চ' আহিম লাহে লাহে এনেকৈ ভিডিঅ'বোৰত আহি থাকিম সময় খুব কম পাওঁ যিহেতু কৈছোৱে তাৰ মাজতে আহিম আৰু যদি আপোনালোকে এইদৰে আদৰি লয় যেনেকৈ আগৰ ভিডিঅ'বোৰ আদৰি লৈছে লাইকছ কৰে কমেণ্টছ কৰে সেনেকৈ ভিডিঅ'বোৰ লাইকছ কমেণ্ট কৰিব আৰু যোনসকলে যদি এই ভিডিঅ'টো চাইছে ভাল পায় দেন তেওঁলোকে লাইক কৰিব লগতে যোনসকলে এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ